আপোনাক মোৰ চেনেল BrahmaputraJiyori হেল্থ কৰিডৰলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ লৈছোঁ সৰু বেবিজবোৰৰ আমি ইমিউনিটি কেনেকৈ বঢ়াব পাৰোঁ আৰু কেনেকৈ আমি এইটো সুদৃঢ় কৰি ৰাখিব পাৰোঁ। এতিয়া মই আপোনাৰ ফ্ৰেণ্ড ডক্টৰ তৃপ্তিয়ে যিবিলাক বেবিজ 2 বছৰৰ বা তাতকৈ কম সিহঁতৰ ইমিউনিটিটো কেনেকৈ আমি এনহান্স কৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে বিতংকৈ আমি কথা আলোচনা কৰিম। বিষয়বস্তুটোত সোমোৱাৰ আগতে প্ৰথমতে আমি এটা কথা বুজি লোৱা বহুতে জৰুৰী দৰকাৰী। সেইটো হৈছে ইমিউনিটি মানে আমি প্ৰকৃততে কি বুজোঁ। ইমিউনিটি মানে আমাৰ আয়ুৰ্বেদত কৈছে ব্যাধি ক্ষমত্বম ব্যাধি বল বিৰোধিত্বম ব্যাধি উৎপাদ প্ৰতিবন্ধকত্বম ইত্যাদি, যাৰ অৰ্থটো হৈছে মানে ইমিউনিটি ব্যাধি ক্ষমতা বা ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। প্ৰথমটো হৈছে ব্যাধি বল বিৰোধিত্বম, তাৰমানে আমাৰ শৰীৰত হৈ থকা ৰোগ বা ব্যাধিৰ তীব্ৰতাক আমি ৰোধ কৰিব পৰা ক্ষমতা, আৰু দ্বিতীয়টো হৈছে ব্যাধি উৎপাদ প্ৰতিবন্ধকত্বম, তাৰমানে হৈছে ব্যাধি এটা আমাৰ শৰীৰত জন্ম হোৱাৰ পৰা মানে প্ৰতিৰোধ কৰা ক্ষমতা। এইখিনিতে মই আৰু এটা কথা ক'ম যে ব্যাধি ক্ষমতা বা বল 3 প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে সহজ বল, তাৰমানে যিটো আমি নিজৰ জন্মদাতাৰ পৰা পাওঁ, আৰু এইটো আজিকালি ইনেট ইমিউনিটি বুলিও কয়। আৰু এইটো ইমিউনিটিৰ বিষয়ে আমি জনাটো দৰকাৰ, কাৰণ এইটো বুজাব পাৰে যে যিটো বস্তু আমি সৰুতে আমি ভুগি আছোঁ এতিয়া আমাৰ শিশুৱে সেইকেইটা প্ৰব্লেমত ভুগিব পাৰে, গতিকে এই বিষয়ে অলপ মন দিবলগীয়া। তাৰপিছৰ হৈছে সহজ, আৰু তাৰ নেক্সটটো হৈছে কালেজেবল বুলি কয়। এইটো সময়ৰ লগত চেঞ্জ হৈ থাকে বা বাঢ়ি গৈ থাকে। ইয়াত 2 প্ৰকাৰৰ থাকে, এটা বয়সৰ লগত বাঢ়ি গৈ থাকে, এটা ছিজনৰ লগত চেঞ্জ হয়। বিভিন্ন ধৰণৰ একুৱাৰ্ড ইমিউনিটি, যিটো আজিকালি মডাৰ্ণ লেংগুৱেজত কোৱা হয় এটা টাইপ অফ ইমিউনিটি, সেই একুৱাৰ্ড ইমিউনিটিটো এটা টাইপ অফ কালেজেবল হয়। আৰু থাৰ্ড নম্বৰটো হৈছে আপোনাৰ যুক্তিকৃত, তাৰমানে মানে আপোনাৰ বিবেক বুদ্ধি খটুৱাই প্ৰপাৰ ডায়েট আৰু প্ৰপাৰ ৰেজিমেণ্ট মানে ভাল খোৱা আৰু ভাল চেষ্টাৰ দ্বাৰা যিটো আপুনি আহৰণ কৰিব পাৰে বল, সেইটোক যুক্তিকৃত বল বুলি কোৱা হৈছে। বিভিন্ন ধৰণৰ ভেকচিনেশ্যন, ব্যায়াম, য়োগা, এইবিলাক সকলো ধৰণৰ মানে মেডিটেশ্যন, এইবিলাক সকলো আপোনাৰ যুক্তিকৃত বলৰ আণ্ডাৰত পৰে। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে নতুনকৈ জন্ম হোৱা শিশুৱে গৰ্ভত থাকোঁতেই প্লেচেণ্টা, গৰ্ভনাল বা নাভিনালৰ দ্বাৰাই নিজৰ মাকৰ দেহৰ পৰা মানে খুবেই দৰকাৰী যিখিনি নিউট্ৰিশ্যনছ আৰু এণ্টিবডিজ থাকে সেইখিনি মানে আহৰণ কৰে। এই পৰিবহণটো ঘটে, এই নিউট্ৰিশ্যন আৰু এণ্টিবডিজৰ পৰিবহণটো ঘটে 3rd ট্ৰাইমেষ্টাৰত, যিটো নেকি আপোনাৰ 7, 8 আৰু 9 মান্থত। আৰু এই প্ৰথমে যিটো এণ্টিবডিজ পায় নিজৰ মাকৰ দেহৰ পৰা, এইখিনি এণ্টিবডিজ বিৰাট ইম্পৰ্টেণ্ট। এইখিনি এণ্টিবডিজ বেবীৰ জন্ম হৈ থকা সময়ত যিখিনি ইনফেকশ্যন পায় বা চান্সেছ থাকে সেইখিনিৰ লগতো ফাইট কৰে। তাৰে লগতে এইখিনিয়ে জন্ম হোৱাৰ পিছত জীৱনৰ প্ৰথম কেইটামান সপ্তাহতো ৰোগ প্ৰতিৰোধ ক্ষমতা এটা ভাল প্ৰদান কৰে। এতিয়া যেতিয়ালৈকে শিশুটিৰ নিজৰ এটা ইমিউনিটি ডেভেলপ নকৰে তেতিয়ালৈকে এইখিনি ইমিউনিটি মাকৰ দেহৰ পৰা আহৰণ কৰা ইমিউনিটিখিনিয়ে যথেষ্ট হেল্প কৰে, তাক ছাৰ্ভাইভেলত হেল্প কৰে, তাক জীয়াই থকাত বহুতখিনি সহায় কৰে। গতিকে আমি এইখিনি তাৰ ইমিউনিটি জন্মৰ ঠিক পিছতে যাতে ভালকৈ ডেভেলপ হয়, বা এতিয়া যিকোনো ষ্টেজত থাকিলে আপোনালোকে কেনেকৈ ডেভেলপ কৰিব পাৰে তাৰে কিছুমান উপায়ো আৰু এইখিনি মন কৰিবলগীয়া কথা। প্ৰথমটো হৈছে জন্মৰ পিছতে শিশুটিক মাকৰ গাখীৰ খাব দিব লাগে। সেই প্ৰসৱৰ ঠিক পিছতে যিটো মানে স্থানৰ পৰা গাখীৰ ওলায়, সেই গাখীৰটোত আপোনাৰ প্ৰচুৰ পৰিমাণে এণ্টিবডিজ থাকে, ভাল প্ৰটিন থাকে, নিউট্ৰিয়েণ্ট ৰিচ হয়, ভাল বেক্টেৰিয়া থাকে। এইখিনি গাখীৰক কলেষ্ট্ৰল বুলিও কোৱা হয়। আৰু প্ৰথম 3-4 দিন এইটো গাখীৰটো ওলায়, এইটো গাখীৰটো খুৱাব লাগে। আৰু এই মাতৃ দুগ্ধটো স্তনপানৰ দ্বাৰাই যদি হয় সেইটো সৰ্বোত্তম, কিয়নো মাতৃৰ স্তনত লাগি থকা কিছুমান মানে ফ্ৰেণ্ডলি বেক্টেৰিয়া থাকে, গুড বেক্টেৰিয়া থাকে, যিখিনিয়ে বাচ্চাটোৰ পেটত যায় আৰু গাঁতত যায়, পেটত গৈ সিহঁতে ভাল এটা গাট ফ্ল'ৰা ডেভেলপ কৰাত মানে হেল্প কৰে। এই ভাল গাট ফ্ল'ৰাৰ 3টা কাম আছে, মই কৈ দিয়াৰ লগে লগে আপুনি গম পাই যাব যে কিয় দৰকাৰী মানে মাকৰ গাখীৰ স্থানৰ পৰা খোৱা। কিয়নো প্ৰথম হৈছে এই ভাল গাট ফ্ল'ৰাৰ কাম হৈছে খাদ্যটো ভালদৰে হজম কৰাই আৰু খাদ্যৰ পৰা মেক্সিমাম নিউট্ৰিশ্যন মানে এট্ৰেক্ট কৰি বেবীটোৰ শৰীৰত লগাবলৈ। ছেকেণ্ড ইম্পৰ্টেণ্ট কাম হৈছে এটা
তাৰ নিজৰ ইমিউনিটিটো মেইনটেইন কৰে, ইমিউনিটিটো বনায়, গাট ইমিউনিটিটো বনে কেৱল গুড গাট ফ্ল'ৰাৰ দ্বাৰাই। আৰু নম্বৰ 3টো হৈছে ইণ্টেলিজেঞ্চটো ইনক্ৰিজ কৰে। আৰু ইণ্টেলিজেঞ্চটো IQ মেইনটেইন কৰাটো বহুত ডাঙৰ ৰোল থাকে। 2 নম্বৰটো ক'লোঁ যিটো 2 বছৰ মিনিমাম 2 বছৰ অন ডিমাণ্ড গাখীৰ খুৱাব লাগে, কিয়নো শিশুটিৰ এতিয়াও নিজৰ বহুতখিনি ইমিউনিটি এতিয়াও সম্পূৰ্ণকৈ গঢ় লৈ উঠাত বহুতখিনি বাকী থাকে। আৰু এনেকুৱা সৰু শিশুবিলাকৰ যেতিয়া বেমাৰ হয় তেতিয়া মানে কিছুমান মেডিচিনৰ দ্বাৰাই ঠিক কৰিব নোৱাৰা মানে প্ৰব্লেম আহি যায়, ঠিক কৰিব নোৱাৰি, দিব নোৱাৰি, কণ্ট্ৰা ইণ্ডিকেটেড থাকে। সেনেকুৱা অৱস্থাত মাকৰ য'ত নেকি মাকৰ গাখীৰৰ কথা কৈছোঁ, মাতৃদুগ্ধৰ য'ত নেকি এনেকুৱা প্ৰপাৰ্টি যে বেবী স্পেচিফিক হয়, টেইলাৰ মেইড হয়। মানে কোৱা কথাটো হৈছে যেনেকৈ বেবীটোৰ সেইখিনি সময়ত যিটো শাৰীৰিক নিড, যেনে ধৰক তাৰ দিন শুব মন গৈছে বা বেছি ভাত খোৱা নাই, যদি কেলৰি ৰিচ হৈ যাব মিল্কটো, পায়খানাৰ প্ৰব্লেম হৈছে যদি জিংকৰ পৰিমাণটো বেছি পোৱা যায় বা গাট ফ্ল'ৰাত বেক্টেৰিয়াৰ কমি অহা থকাৰ কাৰণে বুলি মাকৰ শৰীৰত প্ৰিবায়'টিক বেক্টেৰিয়াছবিলাকৰ মানে সংখ্যা বাঢ়ে। এনেকুৱা ধৰণৰ ধুনীয়া টেইলাৰ মেড মিল্ক প্ৰডিউচ হয়। আৰু আমি এতিয়া যেনেকুৱা পৰিৱেশ এটাত আছোঁ, তেনেকুৱা পৰিৱেশ এটাত মানে এনেকুৱা পৰিৱেশ এটাৰ পৰা মানে আমি বচাবলৈ নিজৰ সৰু যিখিনি আমাৰ সৰু চাম আছে সিহঁতক ৰক্ষা কৰিবলৈ এইটো এটা খুব ভাল উপায়। এটলিষ্ট 2 বছৰ বয়সলৈকে মিনিমাম অন ডিমাণ্ড গাখীৰটো দিয়াটো দৰকাৰী। আৰু 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, সকলোৱে জানো ভেকচিনেশ্যন টাইমত কৰাওক, সঠিকভাৱে কৰাওক। 4 নম্বৰটো হৈছে শিশুৰ খোৱা বোৱাবোৰ খুব ধুনীয়া হ'ব লাগে, নিউট্ৰিয়েণ্ট ৰিচ, কেলৰি ৰিচ, ক্লিন হাইজেনিক ফুড দিব লাগে আৰু ইজিলি হজম হোৱা খানা দিব লাগে। সকলো শাক পাচলিবোৰ দিব, কেঁচা শাক পাচলি দৰকাৰ দিয়াটো। মাছ মাংস কণী খুব ভালকৈ সিজাই দিব লাগে। আৰু যিমান পাৰি সিমান ফল মূল কেঁচা শাক পাচলি দিব লাগে, সিহঁতক গাট এনজাইমছটো হেল্প হয়, ইনক্ৰিজ হয়। আৰু তাৰে লগত মন কৰিবলগীয়া কথা, দৈ, আচাৰ, পঁইতা ভাতো মাজে মাজে দিব লাগে। এতিয়া ক'লোঁ অৰেল হাইজিনৰ কথা। 5 নম্বৰত আহিব, সেইটো হৈছে আপোনাৰ অলপ খোৱাৰ পিছত অকণ পানী খাব লাগে। যিবিলাক 6 মাহতকৈ ডাঙৰ সিহঁতৰ কাৰণে কৈছোঁ, একেবাৰে সৰুখিনি ডাঙৰখিনিৰ লগতো কৰিব পাৰি। কুহুমীয়া পানীত চফা কাপোৰ এখন তিয়াই আঙুলিত এনেকৈ মেৰিয়াই ধুনীয়াকৈ মুখখন চফা কৰি ল'ব লাগে। এনেকৈ অৰেল হাইজিনটো মেইনটেইন কৰাটো খুবেই দৰকাৰী। শাৰীৰিক শ্ৰম অলপ দৰকাৰ থাকে, আমাৰ শিশুবোৰৰো অলপমান শাৰীৰিক শ্ৰমৰ প্ৰয়োজন থাকে। দৈনিক খেলা ধূলা অলপমান কৰিব দিব লাগে, অলপমান এনেকুৱা ধৰণৰ দৌৰা দৌৰি বা মেছেজ এইবিলাক কৰি দিব লাগে। একেবাৰে সৰুখিনিক বডি মেছেজ কৰি দিব পাৰি। তাৰ লগতে সিহঁতক মানে উবুৰিকৈ থৈ দিব লাগে দিনত 2 to 3 টাইমছ, দিনত 3 পৰা 5 মিনিটছলৈকে। আৰু ইয়াতে আৰু এটা কথা হৈছে লাভ কি হয়, ব্যায়ামৰ লাভ আমি চবেই জানো। সৰু শিশুৰ ক্ষেত্ৰতো একেই, ব্লাড চলাচল ভাল হয়, সিহঁতৰ বল বাঢ়ে, সিহঁতৰ বোন ডেনচিটি ইনক্ৰিজ হয়, মাছলছত ষ্ট্ৰেংথ বাঢ়ে, ইমিউনিটি বাঢ়ে, টোপনি ভাল হয়, কোষ্ঠকাঠিন্য নাথাকে, খানা হজমত ভাল লাভ কৰে, বহুত লাভ আছে ইয়াৰ। আৰু এতিয়া 7 নম্বৰটো হৈছে সঠিকভাৱে টোপনি মৰা। 2 বছৰতকৈ যিবিলাক সৰু শিশুৰ ক্ষেত্ৰত ভাল টোপনিটো খুবেই দৰকাৰী, খুবেই মহত্ব আছে। এইটো কোৱা গ'ল কাৰণ আমাৰ টোপনি যোৱা সময়ত আমাৰ শৰীৰত এটা হৰম'ন চিক্ৰেট হয়, যিটো নেকি আমি মেলাটনিন বুলি কওঁ। এই মেলাটনিন হৰম'নে আমাৰ চুলিৰ কালাৰ, স্কিনৰ কালাৰ দিয়াৰ উপৰিও, পিপিলৰ কালাৰ এইবিলাক দিয়াৰ উপৰিও এটা বহুত ইম্পৰ্টেণ্ট ৰোল থাকে। সেইটো হৈছে গ্ৰ'থ হৰম'নক ইহঁতে মানে ট্ৰিগাৰ কৰে, মানে ৰিলিজ হোৱাত হেল্প কৰে। এতিয়া গ্ৰ'থ হৰম'নৰে মেইন কাম গোটেই শাৰীৰিক আৰু মানসিক বিকাশ ঘটোৱা গ্ৰ'থ হৰম'নৰ ওপৰত ফুল্লি ডিপেণ্ডেণ্ট। এতিয়া যদি টোপনিটো ভাল নহয়, গ্ৰ'থ হৰম'নৰ ছিক্ৰেশ্যনছ ভাল নহয়, তো এনেকুৱা নহয় যে খালি বনছ আৰু মাছলছবিলাক গ্ৰ' হোৱাত অভাৱ হ'ব বা মস্তিষ্কৰ অলপমান গ্ৰ'থ হোৱাত অভাৱ হ'ব, প্ৰপাৰ ব্লাড ফৰ্মেশ্যনতো অভাৱ হ'ব, ডাইজেশ্যনত হেল্প নহ'ব, বহুত প্ৰব্লেম আহি যাব। সেইটো কাৰণে ইমিউনিটি ল' হৈ যাব। সেইকাৰণে টোপনি বহুত ইম্পৰ্টেণ্ট। আৰু 8 নম্বৰটো আৰু অতি দৰকাৰী, সেইটো হৈছে চাফ চিকুণতা আৰু হাইজিনটো মেইনটেইন কৰিব লাগে। আমি বাচ্ছাটোক গা ধুৱাই দিয়া, কাপোৰ ধুৱাই দিয়া আৰু তাৰ খানাটো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰন্ধা আৰু তাক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে যতনাই দিয়াৰ উপৰিও আৰু কিছুমান কথা মন কৰিবলগীয়া। প্ৰথম কথাটো হৈছে বাচ্ছাটো য'ত খেলে সেই খেলা জেগাখিনি চেনিটাইজ কৰিব লাগে।
বীজাণুমুক্ত কৰিব লাগে তাৰ খোৱা যিবিলাক পাত্ৰ আছে খেলনাবিলাক আছে সেইবিলাক ৰেগুলাৰলি চেনিটাইজ কৰি থাকিব লাগে তাৰ নখবোৰ কাটি দিব লাগে আঙুলিৰ মাজত যিবিলাক লেতেৰা জমা হয় সেইবিলাক চাফা কাপোৰ এখন মানে কুহুমীয়া পানীত দি তেনেকৈ মুচি দিব পাৰে নহ'লে আজিকালি ৱাইপছ ইউজ কৰে বহুতে ৱাইপছ দি মুচি দিব পাৰে সৰু ল'ৰা ছোৱালীয়ে যেতিয়া শৌচ পেচাব কৰে মাক দেউতাকে চফা কৰি দিয়ে চফা কৰাৰ আগত বা যিকোনো কেয়াৰটেকাৰে যদি চফা কৰাৰ আগত হাতখন ধুই ল'ব ভালকৈ চাবোনেৰে তাৰে পিছত আকৌ ধুব চফা কৰাৰ পিছত আকৌ ধুব লাগে আৰু আকৌ শিশুটোৰ চোৱাৰ সময়তো হাতখন ভালকৈ ধুব লাগে শিশু এটাক নাক মুখ কাণ হাত এইবিলাকত চুমা খাব নালাগে আৰু যিমান পাৰি ধূলি ধোঁৱা আৰু যিবিলাক য'ত মানে বেছি জনজট বেছি থাকে য'ত মানে মানুহৰ সমাগম বেছি সেনেকুৱা ঠাইৰ পৰা মানে আঁতৰত ৰাখিব লাগে তাৰ লগত আৰু এটা কথা মন কৰিব লাগে যে ঘৰত পাউডাৰৰ ব্যৱহাৰ শিশুৰ ক্ষেত্ৰত পাউডাৰৰ ব্যৱহাৰ যিমান পাৰি পৰিহাৰ কৰি চলিব লাগে তাৰ নেক্সটটো এইখিনি ক'লোঁ আপোনাক এইখিনি মনত ৰাখিবলগীয়া একদম হাইজিন মেইনটেনেন্সৰ এইখিনি একদম কাঢ়াকৈ মানে মনত ৰাখিবলগীয়া তাৰ পিছতো কৈছোঁ শিশুৰ বতৰ অনুযায়ী কাপোৰ পিন্ধাব লাগে ঠাণ্ডাৰ কাপোৰ গৰমত গৰমৰ কাপোৰ লগতে কাপোৰখিনি যদি নেচাৰেল ফাইবাৰৰ হয় ঊলৰ হয় কটনৰ হয় তো বেষ্ট আৰু মই এই কথাটো এতিয়া সময়ত কোৱা কাৰণটো হৈছে আমি বহুতকে দেখোঁ যে ঠাণ্ডাৰ দিনতো ইমান কাপোৰ ঠাণ্ডাত পুলিচে মানে ইমান কাপোৰ পিন্ধাই দিছে বাচ্চাটো ভিতৰে ঘামি থাকে যদি তেনেকুৱা হৈছে তেতিয়াহ'লে বাচ্চাটো ডিহাইড্ৰেশ্যন হৈ যাব বাচ্চাটো স্কিনৰ ইনফেকশ্যন হ'ব পাৰে কণ্টিনিউছলি ঘাম লাগি থাকিলে ভিজি থাকিলে ঠাণ্ডা পাই অসুখ হ'ব পাৰে বহুত প্ৰব্লেম আহিব পাৰে গতিকে সেইটো বস্তু মন কৰিব লাগে যে বেছিকৈ কাপোৰ পিন্ধাই দিছে অ'ভাৰ কাপোৰ পিন্ধাই দিছে নেকি কমকৈ পিন্ধাই থৈছে নেকি মন কৰিব লাগে কেতিয়াবা শিশুক আমি কেতিয়াবা ছাপ্লিমেণ্ট দিব এইটো 10 নম্বৰ পইণ্টটো ক'লোঁ কেতিয়াবা মানে আমি শিশুক ছাপ্লিমেণ্ট দিবলগীয়া হ'ব পাৰে ছাপ্লিমেণ্টছ যেনেকৈ জিংক প্ৰিবায়'টিক্স আইৰণ ভিটামিন D3 মাল্টিভিটামিন ইত্যাদি এতিয়া ছাপ্লিমেণ্টেশ্যন দিয়া কাৰণ কিবোৰ হ'ব পাৰে কাৰণ বহুতো হ'ব পাৰে কেইটামান মই আপোনালোকক যোগতাই দিছোঁ নিজেও বুজি পাব তেতিয়া কথাখিনি প্ৰথমটো হৈছে যে যদি আপোনাৰ বেবীটো প্ৰিমেচাৰ তাৰমানে সময়তকৈ আগত জন্ম পাইছে যদি আপোনাৰ বেবীটো মাকৰ গাখীৰ খাব পোৱা নাই যি কাৰণ নহওক মাকৰ গাখীৰ নাথাকক বা তাৰ মানে অ'ৰেল কিবা প্ৰব্লেম হোৱা হওক যি কাৰণ নহওক যদিহে মানে মাকৰ গাখীৰ খাব পোৱা নাই তাৰপিছত এবছৰ হৈ গৈছে কিন্তু মাকৰ গাখীৰৰ বাদে বেলেগ ছলিড বস্তু ভালকৈ খাব জনা নাই তেতিয়া আবার গ্ৰোথ ভালকৈ হোৱা নাই খাই আছে কিন্তু আপুনি মন কৰিছে যে গ্ৰোথ ভালদৰে হোৱা নাই আৰু ওজন বাঢ়া নাই বা যিখিনি মাইলষ্ট'নছ থাকে বেবীবিলাকৰ সেইখিনি টাচ কৰা নাই গৈ আৰু সময়মতে মাইলষ্ট'নছবোৰ পোৱা নাই সেইটো এটা মেজৰ ৰিজন হয় বা ঘনাই বেমাৰ হৈ আছে ঘনাই বেমাৰ থাকে মাহটোত এসপ্তাহ যদি সি ভালকৈ নাথাকে কিবা নহয় কিবা ইনফেক্টিয়াছ ডিজিজবিলাক যদি হৈ থাকে বা মাকৰ খুব বেছি ডেফিচিয়েঞ্চি আছে বা মাকৰ প্ৰথম সন্তানটোৰ দ্বিতীয় সন্তানটোৰ মাজত গেপছটো 2 বছৰো নহয় মানে ছেকেণ্ড সন্তানটো প্ৰথম সন্তানটো 2 বছৰ নহওঁতে জন্ম পাইছে যদি সেনেকুৱা প্ৰব্লেম হয় বা কিছুমান ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীক গৰু গাখীৰ খুৱায় ৰেগুলাৰলি খায় সৰহ পৰিমাণে খায় সেনেকুৱা শিশুবিলাকৰো কেতিয়াবা আইৰণ ডেফিচিয়েঞ্চি থাকে তো এনেকুৱা প্ৰব্লেমৰবিলাকৰ কাৰণে কেতিয়াবা গ্ৰোথটো ভাল নহয় বা ইমিউনিটিটো ভালকৈ ডেভেলপ নকৰে ক'ৰবাত লেপছ থাকি যায় সেইটো কাৰণে ছাপ্লিমেণ্টেশ্যন দিব লগা হ'ব পাৰে সেনেকুৱা যদি হয় তেতিয়াহ'লে আপুনি কিন্তু এটা কথা ছাপ্লিমেণ্টেশ্যন কেতিয়াও নিজে নিদিব ছাপ্লিমেণ্টেশ্যন আপোনাৰ ডক্টৰৰ লগত শিশুৰ যিবিলাক দেখুৱাই আছে তেওঁৰ লগত ভালকৈ কনচাল্ট কৰি তেওঁৰ উপদেশ মতে আপোনালোকে দিব আৰু 11 নম্বৰটো যিটো খুবেই ইম্পৰ্টেণ্ট প্ৰায় অভাৰলুক কৰা যায় সেইটো হৈছে ডিৱৰ্মিং বা পেলু নাশক ঔষধ দিব লাগে বাচ্চাটো এবছৰ হৈ যোৱাৰ পিছতেই পেলু নাশক ঔষধ প্ৰত্যেক 6 মান্থছৰ মূৰে দি থাকিব লাগে গৰম ঠাণ্ডা বুলি কোনো কথা নাই প্ৰত্যেক বছৰত দুবাৰ মানে 6 মান্থছৰ মূৰে দিব লাগে আৰু শেষৰটো আৰু সকলোতকৈ ইম্পৰ্টেণ্ট সেইটো কথাটো হৈছে গুৰুত্বপূৰ্ণ কথাটো হৈছে নিতৌ 10 পৰা 20 মিনিট সময় ৰ'দ লগাব লাগে কিয়নো ৰ'দ লগালে শৰীৰৰ বহুতখিনি ডেফিচিয়েঞ্চি পূৰ হয় ভিটামিন D3 পৰা D4 পায় আৰু D4 আমি ইয়াৰ বিষয়ে পিছত ভালকৈ আলোচনা কৰিম আজি থুলমূলকৈ কৈ থলোঁ যে ৰাতিপুৱা 10 বজাৰ আগৰ যিটো ৰ'দ
সেইটো লগাব লাগে আৰু ৰ'দ লগোৱা লাভ কেইটামান মই কৈ দিছোঁ যেনে বেবীটোৰ টোপনি ভাল হয় ষ্ট্ৰেছ কমে বেবীটোৰ ইমিউনিটিটো ডেভেলপ কৰে বেবীৰ ব'নছ ভাল হয় ষ্ট্ৰং হয় মাছল ষ্ট্ৰং হয় আৰু ছালৰ কিছুমান ৰোগ হয় যিবিলাক মানে এই ৰ'দটো এই ডেইলি যদি নিতৌ এই ৰ'দটো পোৱা যায় কিছুমান ছালৰ ৰোগ কমি থাকে আৰু ধৰক কিছুমান ইনফেকচিয়াছ ডিজিজবিলাকো কমে স্পেচিয়েলি লাঙৰ যিখিনি ইনফেকচিয়াছ থাকে শ্বাস নিশ্বাসৰ লগত জড়িত যিখিনি বেমাৰ এজমা হওক ব্ৰংকাইটিছ হওক সেইবিলাক আপোনাৰ ৰ'দ পোৱাই থাকিলে কমি থাকে আৰু এটা খুবেই ইণ্টাৰেষ্টিং কথা হ'ল যিমান ধৰণৰ ভাইৰেল ইনফেকশ্যন আছে সকলো ৰ'দ পোৱালে হ্ৰাস পায় ভাইৰেল ইনফেকশ্যনৰ কোনো ধৰণৰ মেডিচিনছ নাই বুলি কয় নাইও এনেকৈ কোৱা হৈছে যেতিয়া লাইফ চাইকেলটো শেষ হয় তেতিয়ালৈকে আপোনাৰ ইমিউনিটি যদি ঠিকে থাকে তেতিয়াহ'লে এই বীজাণুটো নেক্সট আপোনাৰ তাত ডেভেলপ নহয় কিন্তু মেডিচিনছ এটা আছে সেইটো হৈছে ৰ'দ পোৱাব লাগে যিকোনো ভাইৰেল ইনফেকশ্যনত আপোনাৰ ৰ'দ পোৱালে ভাইৰেল ইনফেকশ্যন হ্ৰাস পায় ইনক্লুডিং ক'ভিড ইনফেকশ্যন আপোনাৰ বেবীটোৰ যদি ক'ভিড ইনফেকশ্যন হৈ আছে বা ঘৰৰ মানুহৰ হৈ আছে ৰ'দ নিতৌ পোৱাব লাগে ইয়াৰে লগত আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা কৈ থ'লোঁ সেইটো হৈছে যিখিনি প্ৰিমেচাৰ বেবী বা যিবোৰ বেবী জন্মৰ সময়ত জণ্ডিছ হৈ থাকে যাক আমি ইউজুৱেলি ফিজিঅ'লজিকেল জণ্ডিছ বুলিও কওঁ সেইখিনি যিবিলাক বেবিজ থাকে সেইবিলাক বেবিজৰ কাৰণেতো মানে ৰ'দ আপোনাৰ মহৌষধ অমৃত জীৱনদায়িনী অমৃত আচ্ছা এতিয়া আমি লাহেকৈ আমি ভিডিঅ'টোৰ শেষৰ ফালে আহিছোঁ চ' মই আপোনালোকক এটা অনুৰোধ কৰি থওঁ এইখিনিতে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰক লাইক কৰক আৰু এইখিনিতে আৰু এটা কথা কওঁ প্ৰিমেচাৰ বেবিজবিলাকৰ ইমিউনিটি বঢ়াবলৈ এটা মানে টিপছ দি থৈ যাওঁ সেইটো হৈছে স্কিন টু স্কিন কণ্টেক্ট এই স্কিন টু স্কিন কণ্টেক্টটো মাক আৰু বেবীৰ মাজত কৰাব লাগে আচ্ছা এই বস্তুটো যিবিলাক বেবিজ IUGRত ভুগি থাকে নহ'লে জন্মৰ ক্ষেত্ৰত বহুত সৰু বা মানে কি বুলি ক'ম আৰু IUGR মানে কি ক'ম জন্মৰ পৰাই যিবিলাক পুষ্টিহীনতাত ভুগি থাকে সেনেকুৱা শিশুবোৰৰ ক্ষেত্ৰতো খুবেই মানে একেভাৱে প্ৰযোজ্য ইয়াত কি কৰিব লাগে আপোনাৰ শিশুটোৰ মাকৰ বা যিকোনো এডাল্ট এটা এনেকৈ বুকুত লয় ধুনীয়াকৈ কাপোৰেৰে মেৰিয়াই লৈ থাকিব লাগে এনেকুৱা কৰিলে আপোনাৰ 4টা মেজৰ লাভ হয় প্ৰথমটো হৈছে কেঁচুৱাটোৰ বডি টেম্পাৰেচাৰ মেইনটেইন হয় কেঁচুৱাৰ মাকৰ শৰীৰৰ পৰা মেক্ৰ'ফেজ আৰু বিভিন্ন ধৰণৰ বেক্টেৰিয়াবিলাক ট্ৰান্সফাৰ হয় স্কিনলৈকে যিটো নেকি এটা নিজৰ ইমিউনিটিটোৰ গঠন কৰাত মানে হেল্প কৰে বেবিজৰ নিজৰ ইমিউনিটি এটা গঠন হোৱাত হেল্প হয় আৰু মাকৰ বণ্ডিং মাক আৰু কেঁচুৱাৰ বণ্ডিং ভাল হয় মাক আৰু কেঁচুৱাৰ বণ্ডিং ভাল হোৱাৰ কাৰণে মিল্ক ছিক্ৰেশ্যনটো ভাল হয় প্ৰায় প্ৰিমেচাৰ বেবিজত দেখা যায় যে মাকৰ গাখীৰ নামা নাই বাচ্চাটোৰ গাখীৰ খাব পোৱা নাই এই প্ৰচেছটো কৰিলে স্কিন টু স্কিন কণ্টেক্ট যিটো এইটো মই ক'লোঁ এই বস্তুটো কৰিলে কিন্তু এই প্ৰব্লেমটো ছল্ভ হোৱা দেখা যায় আৰু কেঁচুৱাৰ ষ্ট্ৰেছ কমে বণ্ডিংটো ভাল হোৱাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয় যিটো নেকি কাৰণে মানে তাৰ ইমিউনিটিটো ভালদৰে ডেভেলপ কৰে বা তাৰ লাইফটো টিকি যোৱাত বা তাৰ সোনকালে সুস্থ হৈ যোৱাত মেচিয়ৰ হৈ যোৱাত হেল্প হয় সেইখিনিকে মই আপোনালোকক আজি জনালোঁ আশা কৰোঁ ভিডিঅ'ৰ যোগে আপোনালোকক অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু এনেকুৱা ধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ'জ যদি আৰু চাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি দিয়ক ইয়াৰ লগতে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি অতি সোনকালে মাতৃ দুগ্ধৰ ইম্পৰ্টেঞ্চ আৰু কেনেকৈ সঠিককৈ পান কৰাব লাগে তাৰ লগতে 2 বছৰতকৈ ডাঙৰ শিশুবিলাকৰ ইমিউনিটি আমি কেনেকৈ মেইনটেইন কৰিম এই বিষয়ে সোনকালে আমি কথা পাতিবলৈ আকৌ উভতি আহি আছোঁ তেতিয়ালৈকে ষ্টে কানেক্টেড ষ্টে ছেফ